গুড ইভিনিং বন্ধু বান্ধৱীসকল, এইটো কালিৰে ভিডিঅ' মই আজি আপলোড কৰি পিনে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আৰু এয়া দেখিছেনে, আমি গৈ আছোঁ, আমি সোণাপুৰত আছোঁ। জুবিন দা এবাৰ চাই আহোঁগৈ বুলি আহিলোঁ। দেখিছেনে, একদম আহিয়ে কিবা একদম সঁচাকৈ যে জুবিন দাক একেবাৰে চকুৰ আগতে যে দেখিম তেনেকুৱা নিচিনা অনুভৱ লাগি আছে, গম পাইছেনে। একেবাৰে যে একদম চকুৰ ওচৰতে দেখিম জুবিন দাক, একদম ধুনীয়াকৈ যে হাতে এবাৰ জুবিন দাৰ লগত চুই কথা পাতিম, তেনেকুৱা নিচিনা মনত অনুভৱ হৈ আছে। আৰু এয়া দেখিছেনে, সকলো ৰাইজবিলাক গৈ আছে আৰু আমিও গৈ আছোঁ। এয়া পাইছোঁগৈ আৰু বেছি দূৰ নাই। এইবিলাক দেখিছেনে, গাড়ী আৰু দোকান গোটেইখন লাইন লাগি আছে ধূপ চাকি জ্বলাবৰ কাৰণে। আমিও ইয়াতে বজাৰ কৰি ল'লোঁ আৰু দেখিছেনে এইপিনে গৈ আছোঁ। চাওকচোন আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, মই আজি ইয়াত আহি মোৰ এনেকুৱা এটা অনুভৱ হৈছে নহয়, মানে কি ভাবিলেই তাৰমানে বহুত গানো ভিয়ৰি উঠি গৈছে, গম পাইছেনে। মানে কি চাওকচোন, জুবিন দা ছিংগাপুৰত ঢুকাইছিলে আৰু একেবাৰে মানে তেওঁ শ্মশান একেবাৰে সোণাপুৰত। শুনিবলৈ কেনেকুৱা লাগিছে বাৰু চাওকচোন, ছিংগাপুৰ আৰু সোণাপুৰ। বেছি হ'লে তাতে কৰি থাকিব আৰু